গীত আৰু মই জানো আপোনালোকৰো খুব প্ৰিয় এটি গীত গাবলৈ লৈছোঁ। সকলোৰে পৰা ধুনীয়াকৈ সহযোগিতা পালে ভাল লাগিব। আৰু যিহেতু মই জানো আপোনালোকৰ অনুষ্ঠানৰ আজি অন্তিমটো দিন, সকলোৱে বৰ আগ্ৰহেৰে অনুষ্ঠান চাবলৈ ৰৈ আছে আৰু মই আশা কৰিছোঁ সকলোৱে ধুনীয়াকৈ ফূৰ্তি কৰোঁ, আমি একেলগে ফূৰ্তি কৰিম অনুষ্ঠানটি। সকলোৱে ধুনীয়াকৈ সহযোগ কৰিলে ভাল লাগিব। খুব ধুনীয়া এটি গীত, সকলোৰে প্ৰিয় গীত মই জানো। গাবলৈ লৈছোঁ, সকলোৰে পৰা সহযোগিতা আশা কৰিছোঁ। ধন্যবাদ। সকলোকে সঁচাকৈ আপোনালোকে এই গীতটিক ইমানখিনি মৰম দিছে, তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ এনেকৈ ইমান ধুনীয়াকৈ সকলোৱে গাইছে আৰু এইফালে মই দেখিছোঁ আমাৰ ধুনীয়াকৈ ফূৰ্তি কৰি আছে। আশা কৰিছোঁ গোটেই অনুষ্ঠানটো ধুনীয়াকৈ সকলোৱে একদম শেষলৈকে এনেকৈ ইয়াতকৈও বেছি আমি অকণমান লাহে লাহে আৰু অলপমান ফূৰ্তি কৰিম লাহেকৈ। এইবাৰ যিটো গীত গাবলৈ লৈছোঁ সেই গীতটি আমাৰ কেইটিমান খুব জনপ্ৰিয় এলবাম আছিলে।
আছোঁ দেই বৰ ধুনীয়া ধুনীয়া ছোৱালী আছে ইয়াত তো এই গীতটি আজি বালিকৰীয়াৰ ছোৱালীখিনিৰ কাৰণে গাইছোঁ গোটেইবোৰ ছোৱালীয়ে বৰ ধুনীয়া গতিকে সকলোৰে কাৰণে গাইছোঁ সকলোৱে ধুনীয়াকৈ ফূৰ্তি কৰিলে ভাল লাগিব